নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছো সপোনত লেট্ৰিন কৰা দেখাৰ কি অৰ্থ হ'ব পাৰে। কাৰণ আমি কেতিয়াবা নহয় কেতিয়াবা সপোনত নিজকে লেট্ৰিন কৰা বা পায়খানা কৰা দেখো, কিন্তু এনে সপোন আমি কিয় দেখো? কাৰণ এনে সপোন দেখিলে আমাক কিহৰ সংকেত আমি পাম, বা আমি এই সপোন দেখিলে কি নিজকে কি ভাবিম, বা আমাৰ আহিবলগীয়া দিনকেইটাত ই কিহৰ সংকেত দিয়ে। কাৰণ আগৰ ভিডিঅ'টো কৈছোঁ, যিবোৰ সপোন আমি দেখিবলৈ বেয়া বা ভয় লাগে, তেনেকুৱা সপোন কিছুমানৰ অৰ্থ আমাৰ আহিবলগীয়া দিনকেইটাত যি আমাৰ সংকেত পাওঁ, সেই সংকেত ভাল থাকে। আৰু যিবোৰ সপোন দেখিবলৈ খুব আনন্দদায়ক, খুব ফূৰ্তিদায়ক, দেখি যিটো সপোন আমি দেখি খুব মনোৰঞ্জন পাওঁ, কিন্তু তেনে সপোনৰ কিন্তু অৰ্থ বহু ক্ষেত্ৰত বেয়া হয়। যি ফল তাৰ সেই ফল কিন্তু বেয়া দেখিবলৈ পোৱা যায়। সপোন শাস্ত্ৰ অনুসৰি যিবোৰ সপোন আমাৰ ভয় লাগে বা বেয়া দেখিবলৈ, কিন্তু তেনে সপোনৰ কিছু ক্ষেত্ৰত অৰ্থ আমি ভাল দেখা পোৱা যাওঁ। গতিকে আজি আপোনালোকৰ ওচৰত সপোনত লেট্ৰিন কৰা যদি দেখাৰ কি অৰ্থ হয় সেয়া আমি আলোচনা কৰিম। গতিকে আপুনি যদি নিজে লেট্ৰিন কৰা দেখিছে নিজকে, আৰু এই সপোন যদি আপুনি 2-3 বাৰ যদি দেখিছে গভীৰ নিন্দাত একো চিন্তা চৰ্চা নকৰাকৈ যদি আপুনি দেখিছে, তেতিয়াহ'লে কিন্তু ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হ'ব, আৰু আপুনি আপোনাৰ দিনকেইটাত নিজকে আপুনি দেখিবলৈ পাব যে এনে সপোন দেখা ব্যক্তিজনৰ যদি খুব আগৰ পৰা যদি খুব বেমাৰত বা কিবা যদি সমস্যাত পৰি থাকে, আৰু যদি লেট্ৰিন কৰা দেখে, লেট্ৰিন কৰা অৱস্থাত যদি নিজকে খুব লেট্ৰিন কৰি যদি আৰাম পাইছে, বা লেট্ৰিন কৰি যদি খুব ভাল লাগি গৈছে, এনেকুৱা যদি যিহেতু আমাৰ পেট চফা হৈ থাকিলে যিহেতু যেনেধৰণে আমাৰ ভাল লাগে, তেনেকৈ সপোনত যদি তেনে অনুভৱ হয় লেট্ৰিন কৰি থকা অৱস্থাত, তেনেকুৱা যদি দেখিছে, তেতিয়াহ'লে এটা কথা নিশ্চিত হ'ব যে আপোনাৰ যিমান বেমাৰ আজাৰ আছিলে, সেই বেমাৰ আজাৰ অতি সোনকালে সেই বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। যদি আপুনি দৰৱ পাতি খাই যদি নিজকে সুস্থ কৰিব পৰা নাই বহুত দিনৰ পৰা, যদি আপোনাৰ ভাল হ'বলৈ বাকী আছে, কিন্তু এনে সপোন দেখিলে আপুনি উচ্চ ট্ৰিটমেণ্ট পাব, বা আপুনি ক'ৰবাত এনেকুৱা সংকেত পাব যাৰ দ্বাৰা আপোনাৰ স্বাস্থ্য অতি সোনকালে উত্তম হ'ব, আৰু লগতে আপোনাৰ যি টকা পইচা য'ত অবাবত খৰচ হৈ আছিল আপোনাৰ দেহৰ লগত, সেইকাৰণে আপোনাৰ এনে সপোন দেখিলে আপোনাৰ সেয়া এটা উত্তম চিকিৎসা আপুনি বিচাৰি পাব নিজে, বা কাৰোবাৰ দ্বাৰা আপুনি এনে সংকেত পাব বা এনেকুৱা খবৰ পাব যাৰ দ্বাৰা আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। আৰু এনে সপোন যদি আপুনি দেখিছে বা বেলেগে যদি লেট্ৰিন কৰা দেখিছে, তেতিয়াও এইটো এটা ভাল সপোন হয়। বেলেগে লেট্ৰিন কৰা দেখিলে যদি যোনজন ব্যক্তি যদি অচিনাকি হয়, তেতিয়া কিন্তু ইয়াৰ অৰ্থ বেলেগ। আৰু চিনাকি মানুহৰ যদি আপুনি দেখিছে বা পৰিয়ালৰ কোনো ব্যক্তিয়ে যদি লেট্ৰিন কৰা দেখিছে, তেতিয়াহ'লে ঘৰখনৰ যি টকা পইচাৰ সমস্যা, সেই সমস্যা দূৰ হয়। আৰু যদি বেলেগক লেট্ৰিন কৰা দেখিছে বা লেট্ৰিন কৰি আছে, তেতিয়াহ'লে এনে ক্ষেত্ৰত আপুনি যদি কোনো সমস্যাত পৰি আছে, সেই সমস্যাত লগত যুঁজিবলৈ বা সেই সমস্যাৰ যি সমাধান আপুনি অতি সোনকালে বিচাৰি পাব। গতিকে যিকোনো ক্ষেত্ৰত যদি আপুনি লেট্ৰিন কৰা দেখিছে, আৰু নিজকে যদি বেছিকৈ লেট্ৰিন কৰা সপোনত দেখিছে গভীৰ নিন্দাত, তেতিয়াহ'লে আপোনাৰ অবাবত যি টকা পইচা খৰচ হৈছিলে, সেই খৰচ পাতিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, আৰু শৰীৰৰ যি বেমাৰ আজাৰৰ পৰা আপুনি চিৰ জীৱনৰ কাৰণে মুক্ত হৈ থাকিব পাৰিব। কাৰণ এনেকুৱা সপোন আমি তেতিয়াহে দেখোঁ যেতিয়া আমাৰ স্বাস্থ্য অৱনতি ঘটে বা কিবা আমি বেমাৰ আজাৰত পৰি থাকোঁ। তেতিয়া কিন্তু আমি যেতিয়া আমাৰ ভাল হ'বলৈ আমাক যেতিয়া ভগৱানে সংকেত দিয়ে, বা আমি যিহেতু আমাৰ সপোন শাস্ত্ৰ অনুসৰি আমি আমাৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত আমি যিহেতু একোটা সংকেত পাওঁ সপোনৰ দ্বাৰা, কিন্তু আমি সপোন শাস্ত্ৰৰ যিবোৰ কথা বা যিবোৰ সংকেত আমি ভালদৰে নজনাৰ ফলত এইবোৰ ইগন'ৰ কৰোঁ, কিন্তু যি ঘটিবলগীয়া হয় আমাৰ ভাল হ'বলগীয়া হ'লেও ঘটি যায়, আৰু বেয়া হ'বলগীয়া হ'লেও ঘটি যায়। কিন্তু যদি আমি সঠিক অৰ্থ জানো, তেতিয়াহ'লে যিখিনি ভাল ঘটিবলগীয়া থাকে তাৰ আমি সেইখিনি ধৰিবলৈ বা সেইখিনি আঁকোৱালিবলৈ অধিক আমি সক্ষম হৈ থাকিব পাৰোঁ। কাৰণ যিহেতু যদি আমাৰ একো নজনাকৈ যদি ঘটি যায়, তেনে ক্ষেত্ৰত আমি নিজকে প্ৰস্তুত কৰি নাৰাখিলে কিন্তু যিমান ফল পাবলগীয়া হয়, সেই ফল আমি সঠিকভাৱে নাপাওঁ। গতিকে সপোনত আপুনি কেনেধৰণে নিজকে কাক লেট্ৰিন কৰা দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ।